যিদৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BTR সম্পৰ্কত এটা তুলঙ্গ মন্তব্য দিলে যে BTR কিয় তেওঁলোকে কিয় আয়োজন কৰিছে BTR আয়োজন কৰাৰ প্ৰয়োজন কি আছে এনেকুৱা ধৰণৰ তুলঙ্গ মন্তব্য আমি প্ৰথমে গৰিহণা দিছোঁ কিন্তু ক'বাত এটো তেওঁলোকৰ হিডেন এজেন্ডা ইয়াত লুকাই আছে তেওঁলোকে আঞ্চলিকতাবাদ নিবিচাৰে তেওঁলোকে জাতীয়বাদ নিবিচাৰে তেওঁলোকে ট্ৰাইবেলসকলৰ অটনমি নিবিচাৰে সব তেওঁলোকে হেক কৰিবলৈ বিচাৰে এই ওয়ান নেশন ওয়ান ইলেকশনৰ ক্ষেত্ৰত তেওঁ BTRৰ নিৰ্বাচনো হেক কৰিবলৈ বিচাৰে আৰু সেই কাৰণে যদি এনেদৰে কেন্দ্ৰত মোদী ডাঙৰীয়া অমিত শাহ ডাঙৰীয়া থাকে আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে তো এইবাৰে অন্তিম BTR নিৰ্বাচন আপোনালোকে দেখা পাব নহলে ইয়াৰ পিছত আপোনালোকে BTR দেখা নাপাব সেই কাৰণে এইখিনি কথা আমি ৰাইজৰ মাজত লৈছো আৰু আজি যে BTR সম্পৰ্কত ইমান তুলঙ্গ মন্তব্য কৰিলে তাৰ পিছত আমি বাদ চাই আছো যে UPPL আৰু BPF কি প্ৰতিক্ৰিয়া দিব যদি UPPL আৰু BPF আজি তাৰিখত BTR সম্পৰ্কত এইখিনি কথা কোৱাৰ পিছত যদি নিমাত হৈ থাকে BJP লগত কাউন্সিল বনাব পাৰে হেতুৱে UPPF আৰু BPF দলৰ কাৰণে এটা ডাঙৰ ভুল হ'বলৈ গৈছে আপোনালোকে নিজে বিচাৰ কৰি লওক সব আজি ইউটিউবত ভাইৰেল হৈ গৈছে আমি বিভিন্ন সময়ত আমি সংবাদ মেল পাতিছোঁ য'ত 6 স্কেডিউল আছে তাত তেওঁলোকে মাতি দিছে আৰু এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৌশল তেওঁ অসমৰ 6 স্কেডিউল হেক কৰিবলৈ বিচাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হেক কৰিবলৈ বিচাৰে তেওঁ আমাৰ অসমৰ বড়ো কাৰ্বি মিচিঙৰ তেওঁলোকৰ সাংবিধানিক সুৰক্ষা হেক কৰিবলৈ বিচাৰে আৰু এটোও নহয় যে কাবাক তেওঁ সুবিধা প্ৰদান কৰিব আজি তাৰিখত BTR অঞ্চলত সকলৰ ওপৰত উচ্ছেদৰ নোটিছ সেই অসমীয়া হিন্দুৱে হওক বঙালীয়ে হওক আদিবাসীয়ে হওক নেপালীয়ে হওক সকলৰ ওপৰত উচ্ছেদৰ নোটিছ সকলোকে তেওঁ প্ৰতাৰণা কৰিছে তেওঁ মাত্ৰ আদানী আম্বানীক মাতি আৰু নিজৰ পৰিবাৰৰ নামত মাতি ইয়াৰ বাহিৰে তেখেতৰ আৰু কোনো সংকল্প নাই BPLৰ যি হেৰি হৈছে বুজাপাৰা হৈ আছে নিৰ্বাচনৰ পূৰ্বে এটো কংগ্ৰেছক লাভান্বিত কৰিব নেকি আমি কংগ্ৰেছৰ হৈ ৰাইজৰ মাজত আমি সঁচা কথাবোৰ কৈছোঁ ৰাইজে আজিৰ পৰা 7 মাহ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰটো বিচাৰে আপোনালোকে BTR অঞ্চলত য'তেই যায় BPF দলটোকো এই কথাটো বুজিব লাগিব যে আজি ইয়াৰ পিছত যে বিধানসভা নিৰ্বাচন হৈ গৈছে সমগ্ৰ অঞ্চলৰ ৰাইজে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ আৰম্ভণি আপোনালোকে এই BTR নিৰ্বাচনত দেখা পাব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মই থেংকছ জনাইছোঁ আশা কৰোঁ আৰু কৈ থাকক মই খালি এইটোৱে সুধিছোঁ এতিয়া 10 ছেপ্টেম্বৰটো পাৰ হৈ গ'ল ৰাতি ক'ত শুৱে তেওঁ ৰাতি ক'ত শুৱে ৰাতি নিজৰ ঘৰলৈ যায় নে নাযায় মোৰ চিন্তা হৈছে যে তেওঁ নিজৰ ঘৰত যাব পাৰিছে নে নাই পৰা তেওঁ যে ফ্লপ হ'ল যোৰহাট ঝাৰখণ্ড 10 ছেপ্টেম্বৰ পিছত যে ফ্লপ হ'ল 10 ছেপ্টেম্বৰ বাদ দিয়ক 10 ডিচেম্বৰ আগত BJP কেন্দ্ৰীয় নেতৃত্বক তেখেতক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাব সেই কাৰণে ভয়ত হতাশ ভুগি আজি এইখিনি কথা ক'বলৈ আৰম্ভ হৈছে এইখিনি কথা কওঁতে আজি তেওঁহে সৰু ল'ৰাৰ দৰে কথাবোৰ কৈ আছে এইকেইটা দিন আপোনালোকে তেখেতৰ কথাবোৰ চাবচোন বয়সত মোতকৈ ডাঙৰ কিন্তু কথাবোৰত যেন লাগে বয়সত মোতকৈ সৰু ধন্যবাদ থেংক ইউ আমি কষ্ট কৰি গৈ আছোঁ প্ৰতিদিন আমাৰ ফলাফল আগতকৈ ভাল হৈছে থেংক ইউ আজি আমি সকলোকে অনুৰোধ কৰি জনাইছোঁ স্থিতিটো বুজক আহা বিধানসভা নিৰ্বাচনত সমগ্ৰ BTR অঞ্চলত ৰাইজে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো বিচাৰে ধন্যবাদ থেংক ইউ